নমস্কাৰ প্ৰজ্ঞালৈ আটাইকে স্বাগতম জনাইছোঁ। আমি কেইদিনমান পূৰ্বে যেতিয়া প্ৰজ্ঞাৰ প্ৰমো আপলোড কৰিছিলোঁ তেতিয়া বিভিন্নজনে আমাক প্ৰশ্ন কৰিছিল, কি থাকিব প্ৰজ্ঞাত, প্ৰজ্ঞা কি আচলতে? একে আষাৰে উত্তৰটো দিয়া অলপ কঠিন। তথ্যক মূল আধাৰ হিচাপে লৈ আমি আৰম্ভ কৰিব ওলাইছোঁ প্ৰজ্ঞা। 1967 চনত অধ্যাপক দিলীপ কুমাৰ বৰুৱা ছাৰে যি কুইজৰ এক আন্দোলন আৰম্ভ কৰিছিল অসমত, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত, সেই আন্দোলনৰে এক অংশ হিচাপে এই প্ৰজ্ঞাৰ নতুন যাত্ৰা আমি আৰম্ভ কৰিব ওলাইছোঁ। ইয়াত থাকিব সাম্প্ৰতিক ঘটনাৱলী, সাধাৰণ জ্ঞান, কুইজৰ প্ৰণালীবদ্ধ চৰ্চা, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অংক, ইংৰাজী লগতে সাধাৰণ জ্ঞান, সাম্প্ৰতিক ঘটনাৱলী খুবেই প্ৰয়োজনীয় বা অপৰিহাৰ্য হৈ পৰিছে। বিশেষকৈ অসম বিষয়ক যিখিনি বিষয়, যিখিনি তথ্য আমি গুগলত বিচাৰি নাপাওঁ বা সঠিকভাৱে নাপাওঁ, সেই অসম বিষয়ক তথ্যক আমি অধিক গুৰুত্ব দিম প্ৰজ্ঞাৰ মজিয়াত। লগত থাকিব সাম্প্ৰতিক ঘটনাৱলী আৰু প্ৰজ্ঞাৰ জৰিয়তে আমি নিৰ্দিষ্ট বিষয় এটাৰ ওপৰত আলোকপাত কৰিম। লগত বিজ্ঞজনৰ, বিশেষজ্ঞসকলৰ সাক্ষাৎকাৰ, চমু মন্তব্য এইবিলাক আমি প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম। ইয়াতে প্ৰজ্ঞাৰ বিষয়বস্তু শেষ হোৱা নাই। প্ৰজ্ঞাত কি বিচাৰে, কি ধৰণৰ কথা বিচাৰে আৰু কি কি নতুন সংযোজন হোৱাটো বিচাৰে আপোনালোকে, এই বিষয়ে কমেণ্ট বক্সত আপোনালোকে জনাব। আমি তেনেদৰে আগবাঢ়ি যাম। মই সৰু উদাহৰণ এটাৰে আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিব ওলাইছোঁ। আচলতে বৰ্তমান চলি আছে দ্য গ্ৰেটেষ্ট শ্ব' অন আৰ্থ, অলিম্পিক পেৰিছত চলি আছে। আমি যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এতিয়া সাজু হৈ আছোঁ, বিভিন্ন পৰীক্ষা আহি আছে, তাত অলিম্পিকৰ বিষয়ে প্ৰশ্ন অহাটো একেবাৰেই নিশ্চিত। এইবাৰ অলিম্পিক এক বিশাল অধ্যায়। এই অলিম্পিকৰ কি কি বস্তু, কি কি তথ্যৰ আধাৰ বিষয়ে আমি অধিক গুৰুত্ব দিম। মূল কথাটো হৈছে তথ্য নিৰ্বাচন। আমি তথ্যৰ মহাসমুদ্ৰত উপঙি আছোঁ এতিয়া, কিন্তু তাৰ মাজৰ পৰা কি তথ্য, কোনখিনি তথ্য আমি নিৰ্বাচন কৰিম, কি কি পঢ়িম, কি পঢ়িলে আমি আগবাঢ়ি যোৱাত সুবিধা হ'ব, তাত সেইখিনি গুৰুত্বপূৰ্ণ। আৰু ঠিক মই অলিম্পিকৰ উদাহৰণে বুজাব খুজিছোঁ যে অলিম্পিক এক বিশাল অধ্যায়। এতিয়া অলিম্পিকৰ বিষয়ে কথা পাতোতে আমি গুৰুত্ব দিব লাগিব অলিম্পিক প্ৰথম ক'ত হৈছিল, কিমান চনত হৈছিল, আধুনিক অলিম্পিকৰ পিতৃপুৰুষ কোন, প্ৰথম ভাৰতীয় ব্যক্তিগত শাখাত পদক বিজয়ী খেলুৱৈজন কোন আছিল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অলিম্পিকত পদক পোৱা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল, প্ৰথমগৰাকী অসমীয়া কোন অলিম্পিকত পদক বিজয়ী, অলিম্পিকত অংশ লোৱা। এই গোটেই তথ্যখিনি আমি প্ৰণালীবদ্ধভাৱে চৰ্চা কৰিব লাগিব। পৰীক্ষাত এনেকৈ হ'ব নালাগে যে কেৱল পৰীক্ষাত পাছ কৰাৰ বাবেই আমি কথাখিনি জানি ল'ম। আমাক ব্যৱহাৰিক জীৱনত বিভিন্ন ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত তথ্যখিনিয়ে সহায় কৰে। কোৱা হয় নলেজ ইজ পাৱাৰ, আৰু সেই জ্ঞানক শক্তি হিচাপে লৈ আমি আৰম্ভ কৰিব ওলাইছোঁ প্ৰজ্ঞাৰ নতুন যাত্ৰা। আপোনালোক আমাৰ লগত থাকিব আৰু আমি নতুন নতুন দিশৰ উন্মোচন কৰি যাম এই চেনেলত, এই পেজত। আপোনালোকৰ মন্তব্য আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। মই অলিম্পিকৰ এটা তথ্যৰে আজিৰ অনুষ্ঠানটো শেষ কৰিব ওলাইছোঁ। আমি সকলোৱে জানো যে মনু ভাকেৰ এইবাৰ দুটাকে অলিম্পিক পদক বিজয়ী, একেখন অলিম্পিকত দুটা পদক বিজয়ী প্ৰথম ভাৰতীয় হিচাপে বিবেচিত হৈছে স্বাধীনোত্তৰ কালৰ। কথাটো হ'ল যে স্বাধীনোত্তৰ কালৰ আগতে, অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পূৰ্বে আৰু এগৰাকী এথলিটে দুটাকে পদক পাইছিল। তেওঁ আছিল নৰ্মান প্ৰিটছাৰ্ড। চৰ্চা হৈছে ইতিমধ্যে 1900 চনৰ পেৰিছ অলিম্পিকত
200 মিটাৰ দৌৰ আৰু 200 মিটাৰ হাৰ্ডলছত তেওঁ দুটাকে পদক পাইছিল। পদক পোৱা সেই নৰ্মান পিটছাৰ ব্ৰিটিছ মূলৰ ভাৰতীয় আছিল। তাৰপিছত তেওঁ চিনেমা জগতত প্ৰৱেশ কৰিছিল আৰু তেনেদৰে বিখ্যাত হৈছিল। কেইবাখনো হলিউডৰ চিনেমাত তেওঁ অভিনয় কৰিছিল। আৰু এটা কথা ক'বলৈ ভাল পাম যে ভাৰতত যি মুকলি ফুটবল প্ৰতিযোগিতাত সম্ভৱতঃ 1897 চনত তেওঁ ফুটবল খেলিছিল আৰু হেট্ৰিক অৰ্জন কৰিছিল নৰ্মান পিটছাৰে। তেতিয়াহ'লে মনু ভাকেৰৰ কথা সাম্প্ৰতিক ঘটনাৱলীৰ লগত আমি ইতিহাসটো মনত ৰাখিব লাগিব যে মনু ভাকেৰৰ লগত আমি নৰ্মান পিটছাৰৰ কথা আনিব লাগিব, কেডি যাদৱৰ কথা আনিব লাগিব, ব্যক্তিগত শাখাত প্ৰথম যিয়ে স্বাধীনতাৰ পিছত পদক লাভ কৰিছিল তেখেতৰ কথা আমি জানিব লাগিব, তেওঁৰ কথা আমি জানিব লাগিব। চ' সাম্প্ৰতিক ঘটনাৱলীৰ সৈতে অতীতৰ বুৰঞ্জী আমি কেনেদৰে সংযোগ স্থাপন কৰিব পাৰোঁ, কেনেদৰে চৰ্চা কৰিব পাৰোঁ, এই কথাখিনি লৈ আমাৰ এই নতুন যাত্ৰা। নতুন এটা খণ্ডত পুনৰ লগ পাম। তেতিয়ালৈ আটাইলৈ বিদায় জনাইছোঁ। মই দীপাংকৰ গছকে। ধন্যবাদ।